ভয়াতুৰ আৰু কমজুৰি মানুহেহে কাম আৰু কথাবোৰ ভাগ্যৰ ওপৰত এৰি দিয়ে। যি ব্যক্তিয়ে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখে আৰু শক্তিশালী হয়, তেনেলোকে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। দুখবোৰে মানুহৰ সাহস নাইকিয়া কৰি পেলায়। দুখতকৈ ডাঙৰ আন শত্ৰু নাই। যিকোনো ভাল উদ্দেশ্য প্ৰাপ্তিৰ কাৰণে কিছুমান ভাল গুণ থকাৰ খুবেই দৰকাৰ। উদাস আৰু দুখী নহ'ব। নিজৰ কৰ্তব্য পালনৰ ক্ষমতা আৰু কঠিন সময়ৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষমতা আৰু সাহস ৰাখিব। জীয়াই থাকিলে সুখ আনন্দ এদিন হ'লেও আহিবই। সেইকাৰণে মনটো ভাগি পৰিব নিদিব, নিৰাশ নহ'ব। আপুনি পিছলৈ উভতি গৈ অতীতক শুধৰাব নোৱাৰে, কিন্তু বৰ্তমানৰ চিন্তাধাৰা আৰু কৰ্মৰ দ্বাৰা আহিব লগা ভৱিষ্যতক কিন্তু নিশ্চয়কৈ ভাল কৰিব পাৰিব। কেইটামান কথাৰ পৰা আঁতৰি থকাৰ খুবেই দৰকাৰী। আনক ভৰসা কৰা, অতীতক চিন্তা কৰা, নিজকে আনতকৈ কম বুলি ভবা আৰু জোখতকৈ অধিক চিন্তা কৰা। সময়ৰ লগত সলনি হৈ যাওক, নহ'লে সময়কে সলনি কৰিব শিকক। নিজৰ কমজুৰিবোৰ বিচাৰি নাথাকিব। যিকোনো পৰিস্থিতিতে চলিবলৈ শিকক। কাৰোবাক বিশ্বাস কৰাৰ আগত অলপ ভাবি ল'ব, কাৰণ কিছুমান মানুহ আছে বাহিৰে বাহিৰে মিঠা মিঠা কৈ ভিতৰি ভিতৰি কিন্তু বিহৰ দৰে বেয়া ভাৱ পুহি ৰাখে। যি মানুহে আপোনাৰ লগত মোকাবিলা কৰিব নোৱাৰে, তেনে লোকে আপোনাক ঘৃণা কৰিবলৈ লয়। ভিৰ সেইটো পথত হয় যিটো পথ সহজ যেন লাগে। ইয়াৰ অৰ্থ এইটো নহয় যে ভিৰ সদায় সত্য পথত হয়। নিজৰ পথ নিৰ্ণয় কৰক নিজেই, কাৰণ আপোনাক নিজৰ বাহিৰে আন কোনোৱে অধিক নাজানে। মানুহে সমালোচনা কৰিবই, কিন্তু মনত ৰাখিব যে সমালোচনা সেইজনকহে কৰে যি সমালোচনাৰ যোগ্য হয়। জীৱনত যিমানেই কঠিন পৰিস্থিতি আহিব, আপুনিও সিমানেই মজবুত হৈ পৰিব, আৰু আপুনি যিমানেই মজবুত হৈ পৰিব, জীৱনটো সিমানেই সহজ হৈ পৰিব।